আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আসাম জেনাৰেল টেট 2021 অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে যেতিয়া ৱেবছাইটত যাব, ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন পেজ দেখা পাব। এই পেজখনত আপোনালোকে যেটো ৰেজিষ্ট্ৰেচন শব্দ লিখা দেখা পাইছে, সেই ৰেজিষ্ট্ৰেচন শব্দটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাব। তাত আপোনালোকে ওপৰত যেটো লিখা আছে আপোনালোকে ভালদৰে আপোনালোকে মন দি এবাৰ চাব। লিখা আছে ফিল এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। ভেৰিফাই দ্য কাৰেক্টনেছ অফ এণ্ট্ৰিজ, যিখিনি আপোনালোকে এণ্ট্ৰি কৰিছে এপ্লিকেশ্যন ফৰ্মখনত সেইখিনি আপোনালোকে ভালদৰে ভেৰিফাই কৰিব লাগিব, আপোনালোকে চাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা চাব লগা আছে। ইয়াতে যেটো আপোনালোকৰ তাত ইয়াতে দি দিয়া আছে, মই কৈ দিছোঁ আপোনালোকৰ গুৰুত্ব দিব লগাৰ বিষয় হৈছে 9 নম্বৰ পইণ্ট। ইয়াতে আপোনালোকৰ ফটোৰ কথা লিখিছে। ইয়াতে লিখিছে যে ফটোৰ কথা আপোনালোকৰ স্পষ্টকৈ ইয়াতে দিয়া আছে যে ফটোটো যদি আপোনালোকৰ যেটো ফটো হ'ব সেই ফটোৰ সাইজটোৰ কথাটো দি দিছে। ইয়াতে ফটোৰ সাইজ আপোনালোকৰ 35 কেবিতকৈ তলত হ'ব লাগিব। সিগনেচাৰৰ সাইজটো আপোনালোকৰ 30 কেবিতকৈ তলত হ'ব লাগিব। আৰু ইয়াতে 13 নম্বৰ অপশ্যন যেটো দিয়া আছে, ইয়াতে বহুত গুৰুত্বপূৰ্ণ এটা কথা দি দিছে। আপোনালোকে পঢ়ি চাব ফিল আপ কৰাৰ আগতে। আপোনালোকে যদি এলপি আৰু ইউপিৰ বাবে এপ্লাই কৰিব বিচাৰে বা পৰীক্ষা দিব বিচাৰে এলপি আৰু ইউপিৰ বাবে, তেতিয়াহ'লে আপোনালোকে একেলগে এপ্লাই কৰিব। আৰু যদি নকৰে তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত এক্সামিনেশ্যন চেণ্টাৰ বেলেগ বেলেগ হ'ব পাৰে। এলপিৰ কাৰণে বেলেগ হ'ব পাৰে, ইউপিৰ কাৰণে বেলেগ হ'ব পাৰে। সেইকাৰণে আপোনালোকে এলপি আৰু ইউপি যদি একেলগে পৰীক্ষা দিয়ে তেতিয়াহ'লে বোথ এলপি এণ্ড ইউপি অপশ্যন পাব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত। তাত আপোনালোকে একেলগে এপ্লাই কৰিব। এইখিনি আপোনালোকে ভালদৰে পঢ়ি চাব লাগিব। ভালদৰে পঢ়ি চোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিছে তলত নেক্সট বটনটো আছে। নেক্সট বটনত আপোনালোকে ক্লিক কৰিব লাগিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া নতুন এখন ফৰ্ম আপোনালোকৰ সন্মুখত দেখা পাব। এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। ইয়াতে দিয়া আছে স্পষ্টকৈ এপ্লাই ফৰ লোৱাৰ প্ৰাইমাৰী এলপি, আপাৰ প্ৰাইমাৰী বোথ এলপি এণ্ড ইউপি। যেটো কথা আপোনালোকক মই ইতিমধ্যে কৈ গ'লোৱেই। যদি আপোনালোকে এলপি আৰু ইউপি একেলগে পৰীক্ষা দিয়ে তেতিয়াহ'লে আপোনালোকে বোথ এলপি এণ্ড ইউপিত ক্লিক কৰিব। ইয়াতে তাৰপিছত দিয়া আছে, আমি দেখা পাওঁ যে প্ৰথমতে দিয়া আছে এপ্লাই ফৰ, সেইটো অপশ্যন গ'ল। নেক্সট দিয়া আছে ফুল নেম অফ দ্য কেণ্ডিডেটছ, আমি সেইখিনি ফিল আপ কৰি ল'ম। কেণ্ডিডেটছ ফাদাৰ্ছ নেম ইয়াতে দিয়া আছে, সেইখিনি আমি ফিল আপ কৰি ল'ম। কেণ্ডিডেটছ মাদাৰ নেম, গাৰ্জেন নেম, কেণ্ডিডেটছ ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ ফৰ কাৰেছপণ্ডেঞ্চ, এড্ৰেছ দি ল'ম চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড, মোবাইল নাম্বাৰ, অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ, ইমেইল এড্ৰেছ অফ দ্য কেণ্ডিডেট, ইমেইল এড্ৰেছ দি দিব। আৰু নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট মানে এইটো দি দিব। আধাৰ কাৰ্ড নাম্বাৰ অফ দ্য কেণ্ডিডেটছ, যদি আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰৰ অপশ্যন এটা দি দিছে। আপোনালোকৰ যদি আধাৰ কাৰ্ড থাকে তেতিয়াহ'লে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে দি দিব লাগিব। তাৰপিছত দ্বিতীয় অপশ্যনত আপোনালোকৰ জোন আছে, চইচ অফ জোন টু এপ্লাই। ইয়াতে আপোনালোকে জোন চিলেক্ট কৰিব লাগিব। আপোনালোকে দেখা পাইছে ইয়াতে জোন, যি আমি আগতে কৈছোঁৱে যে 7টা জোনত ভাগ কৰিছে। আপোনালোকে ইয়াতে পাইছে জোন 1ত ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, বৰপেটা এণ্ড বঙাইগাঁও। জোন 1ত আছে, জোন 2ত বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি। আপোনালোকে যিটো জোনত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰে, যিটো জোনত আপোনালোকে চাকৰি কৰাটো বিচাৰে, সেইটো জোনত আপোনালোকে চিলেক্ট কৰিব। আছে চইচ অফ ডিষ্ট্ৰিক্ট ফৰ এক্সামিনেশ্যন, আপুনি কোনখন জিলাত পৰীক্ষা দিব বিচাৰে সেইটো চিলেক্ট কৰিব লাগিব। আপোনালোকে অপশ্যনত ক্লিক কৰিলে ইয়াতে দেখা পাব, ইয়াতে ডিষ্ট্ৰিক্টসমূহৰ নাম আহিছে। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত আপোনাৰ তৃতীয় অপশ্যনত দেখা পাব স্পেচিফাই ছাবজেক্ট ইফ এপ্লাইং ফৰ পেপাৰ 2। যদি আপুনি ইউপিৰ বাবে পৰীক্ষা দি আছে, পেপাৰ 2ৰ বাবে পৰীক্ষা দি আছে, তেতিয়াহ'লে ইয়াতে অপশ্যন দিয়া আছে মেথমেটিক্স এণ্ড ছায়েন্স টিচাৰ, ছ'চিয়েল ষ্টাডিজ। আপুনি ছ'চিয়েল ষ্টাডিজৰ এগেইনষ্টত পৰীক্ষা দিব বিচাৰিছে নে মেথমেটিক্স এণ্ড ছায়েন্স টিচাৰৰ এগেইনষ্টত পৰীক্ষা দিব বিচাৰিছে। যদি এইটোতে আপুনি পৰীক্ষা দিব সেইটো অপশ্যনত আপুনি ক্লিক কৰিব। নেক্সট দিয়া আছে মিডিয়াম অফ টেষ্ট বুকলেট। মই আগতে কৈছিলোঁ আপোনালোকে এইটো অপশ্যনত ক্লিক কৰোঁতে
সতৰ্ক হ'ব লাগিব সাৱধান হ'ব লাগিব ভুল কৰিব নোৱাৰিব থাকিব আপুনি আৰু যদি এছামিছ মিডিয়ামৰ হয় কিন্তু আপুনি যদি বেংগলীত ক্লিক কৰি দিয়ে বেংগলী সিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ কোৱেশ্চন শীটখন বেংগলী মিডিয়ামৰ আহিব আৰু আপুনি গৈ পেলাই পৰীক্ষা হলত বিমোৰত পৰিব সেই কাৰণে আপুনি এইটো সিলেক্ট কৰোঁতে সাৱধান হ'ব লাগিব সতৰ্ক হ'ব লাগিব আপুনি যি মিডিয়ামত পঢ়িছে আপুনি যি মিডিয়ামৰ হয় সেইটো মিডিয়াম ইয়াতে সিলেক্ট কৰিব লাগিব আপুনি নেক্সট দিয়া আছে ফাৰ্স্ট ল্যাঙ্গুৱেজ আপোনাৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ কি হয় এছামিছ বেংগলী বড়ো গাৰো হিন্দী হিমাৰ মণিপুৰী কাৰ্বি ইয়াৰে ফাৰ্স্ট ল্যাঙ্গুৱেজ আপোনাৰ যেটো হয় এটো সিলেক্ট কৰিব দিয়া আছে আৰ ইউ ফিজিক্যালি চ্যালেঞ্জড যদি আপুনি ফিজিক্যালি চ্যালেঞ্জড হয় তেতিয়াহ'লে ইয়েছত ক্লিক কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে নট ক্লিক কৰিব লাগিব ৰিলিজনত আপুনি ক্লিক কৰিব নেক্সট দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সাম পাছ HSLC অৰ ইকুইভেলেন্ট গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ইয়াতে ষ্ট্ৰীম দিয়া আছে ইয়াতে ষ্ট্ৰীমত ক্লিক কৰিলে আপোনালোকে আৰ্টছ সায়েন্স কমাৰ্চ তিনিটা অপচন দেখিব আপুনি যেটো ষ্ট্ৰীমৰে হয় এটো সিলেক্ট কৰিব গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত হে একে ধৰণে সিলেক্ট কৰিব পোষ্ট গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত হে একে ধৰণে সিলেক্ট কৰিব ইয়াতে অপচন দিয়া আছে মোড অফ কোৰ্স ৰেগুলাৰ ODL আপুনি যদি ৰেগুলাৰ হয় ৰেগুলাৰত ক্লিক কৰিব ODL হলে ODLত ক্লিক কৰিব মাৰ্কস অবটেইন আপুনি কিমান নম্বৰ পাইছে মাৰ্কস আউট অফ মুঠ নম্বৰ কিমান আছিল আপোনাৰ পাৰ্চেন্টেজ অফ মাৰ্কস কিমান পাৰ্চেন্টেজ আপোনাৰ ৰোল নম্বৰ ইয়াৰ অফ পাছিং কিমান চনত পাস কৰিছে ইয়াৰ অফ এডমিশন কিমান চনত হৈছিলে ইনষ্টিটিউশন এণ্ড বোৰ্ড ইউনিভাৰ্চিটি আপুনি কোনখন ইনষ্টিটিউটৰ পৰা পৰীক্ষাটো পাস কৰিছিল ইয়াৰ পিছত দিয়া আছে নেক্সট প্ৰফেশনাল কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যন ইয়াতে দিয়া আছে আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশ্যন কি আছে DLED B.Ed D.Ed B.Ed BA BSc Ed অৰ B.Ed BSc Ed আপুনি যেটো আছে যদি আপোনাৰ DLED আছে DLEDত ক্লিক কৰিব B.Ed আছে B.Edত ক্লিক কৰিব এনেকুৱা ধৰণে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে নেক্সট তলত এটা অপচন দিয়া আছে পাৰ্সুইং আপলোড পাছ সাৰ্টিফিকেট অবলিক ফাইনেল ইয়াৰ এডমিট কাৰ্ড ইন কেছ অফ পাৰ্সুইং আপুনি যদি পাস কৰিছে DLED হওক বা B.Ed হওক যদি আপুনি পাস কৰিছে তেতিয়াহ'লে আপুনি পাস কৰা সাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব ইয়াতে দিয়া আছে চুজ ফাইল বুলিকে ইয়াতে আপুনি আপলোড কৰিব লাগিব আৰু যদি আপুনি পঢ়ি আছে ফাইনেল ইয়াৰৰ এডমিট কাৰ্ড আপোনাৰ তাত আছে তেতিয়াহ'লে আপুনি এই এডমিট কাৰ্ডখন ইয়াতে আপলোড কৰিব লাগিব ইয়াতে মোড অফ কোৰ্স দিয়া আছে ৰেগুলাৰ ODL আপুনি ৰেগুলাৰত আছিল নে ODLত আছিল এটো ক্লিক ইয়াতে নেক্সট দিয়া আছে মোড অফ কোৰ্স ৰেগুলাৰ নে ODL যদি ৰেগুলাৰত আছিল ৰেগুলাৰ ক্লিক কৰিব লাগিব যদি ODLত আছিল ODL ক্লিক কৰিব লাগিব মাৰ্ক এইখিনি ফিল আপ কৰিব লাগিব নেক্সট আমি চাও ইয়াতে দিয়া আছে আপলোড ফটো এণ্ড সিগনেচাৰ ইয়াতে দিয়া আছে আমি ইতিমধ্যে কৈছোৱে যে ফটো 35 KB কৈ তলত হ'ব লাগিব ইয়াতে আপোনালোকে ফটো আপলোড কৰিব লাগিব নেক্সট দিয়া আছে সিগনেচাৰৰ সাইজটো 30 KB কৈ কম হ'ব লাগিব ইয়াতে সিগনেচাৰ আপোনালোকৰ আপলোড কৰিব লাগিব সিগনেচাৰ দেখিছে আপোনালোকে ক্লিক হিয়াৰ সিগনেচাৰ ইয়াতে আপলোড কৰিব লাগিব নেক্সট দিয়া আছে আপোনালোকৰ লগ ইন ডিটেইলছ অফ দা ক্যান্ডিডেট আপোনালোকে পাসওয়ার্ড ইয়াতে টাইপ কৰিব লাগিব মিনিমাম 8 ক্যাৰেক্টাৰ্ছ এণ্ড ম্যাক্সিমাম 12 আপোনালোকৰ 8তকৈ কম হ'ব নোৱাৰিব 12তকৈ বেছি ক্যাৰেক্টাৰ হ'ব নোৱাৰিব 8ৰ পৰা 12ৰ ভিতৰত হ'ব লাগিব ইয়াতে পাসওয়ার্ড টাইপ কৰিব লাগিব কনফাৰ্ম পাসওয়ার্ড সেই পাসওয়ার্ডতে আকৌ এবাৰ কনফাৰ্ম কৰিব লাগিব নেক্সট দিয়া আছে ডিক্লেৰেশ্যন অফ দা ক্যান্ডিডেট এইখিনি এইটোত ক্লিক কৰাৰ আগতে আপুনি যিখিনি ফিল আপ কৰিলে সেই ফিল আপখিনি শুদ্ধ হৈছে নে নাই কাৰেক্ট হৈছে নে নাই আপুনি এবাৰ চাই ল'ব শুদ্ধ হৈছে যদি আপুনি ইয়াতে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত আপুনি সাবমিট বটনত ক্লিক কৰিব ইয়াতে দেখিছে আপোনালোকে সাবমিট বটন আছে তলত ইয়াতে এই সাবমিট বটনটোত ক্লিক কৰিব সাবমিট বটনটোত ক্লিক কৰাৰ পিছত আপুনি দেখিব এনেকুৱা ধৰণে লিখা আহিব বিফৰ ক্লিক অন সাবমিট বটন ক্যান্ডিডেট শুড ভেৰিফাই দা এন্ট্ৰিজ মেড ইন এপ্লিকেশ্যন ফৰ্ম আপুনি যি এপ্লিকেশ্যন ফৰ্মখনত এন্ট্ৰি কৰিলে সেইখিনি শুদ্ধ হৈছে নে নাই সেইখিনি ভেৰিফাই কৰিব লাগিব there is no provision to make changes in the application form submit কৰাৰ পিছত আৰু এপ্লিকেশ্যন ফৰ্মখন আপুনি পুনৰ কাৰেকশ্যন কৰিব নোৱাৰিব are you sure you want submit the form যদি আপুনি শুদ্ধকৈ যদি ফিল আপ কৰিছে তেতিয়াহ'লে ওকেত ক্লিক কৰিব তাৰ পিছত সাবমিট বটনত ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকক অনলাইন পেমেন্ট কৰাৰ কাৰণে অপচন দিব আপোনালোকে এই অনলাইন পেমেন্ট অপচনত গৈ আপোনালোকৰ ফিসমূহ পেমেন্ট কৰিব লাগিব
আপোনালোকে যদি মোৰ চেনেলটিক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মই কেনেকৈ উত্তীৰ্ণ হৈছিলোঁ 2012 চনত কি পঢ়িছিলোঁ, কম সময়ত কেনেদৰে প্ৰস্তুতি লৈছিলোঁ, এই সকলো কথা মোৰ ভিডিঅ' যোগে মই মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহ চোৱাৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি আৰু ছাবস্ক্ৰাইব বটনটিৰ কাষতে থকা বেল আইকনটিক প্ৰেছ কৰিবলৈ নাপাহৰিব।